মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি তোমালোকক মই সমাজ বিজ্ঞান বিষয়ৰ ভূগোল খণ্ডৰ দ্বিতীয় অধ্যায় পৰিৱেশ আৰু পৰিৱেশৰ সমস্যা পাঠটিৰ এটা বিষয়বস্তু পৰিৱেশিক সমস্যা আৰু সেই পৰিৱেশিক সমস্যাৰ বিষয়ে তোমালোকক আলোচনা কৰিম। যে ভৌগোলিক দিশৰ পৰা পৰিৱেশৰ সমস্যা তিনি ধৰণৰ, সেইবিলাক হৈছে স্থানীয় সমস্যা, আঞ্চলিক সমস্যা আৰু গোলকীয় সমস্যা বা বিশ্বব্যাপ্ত সমস্যা। এতিয়া স্থানীয় সমস্যানো কি? যে স্থানীয় সমস্যা মানে এনেকুৱা এটা সমস্যা যে যিটো সমস্যা এটা ক্ষুদ্ৰ এলেকাত সীমাবদ্ধ হৈ থাকে বা এটা নিৰ্দিষ্ট স্থানত গঢ় লৈ উঠে, সেইকাৰণে তাক স্থানীয় সমস্যা বুলি কোৱা হৈছে। আৰু আঞ্চলিক সমস্যা কি হয়? যিবিলাক পাৰিৱেশিক সমস্যাই একোটা অঞ্চলক প্ৰভাৱিত কৰে বা একোটা ভৌগোলিক নিৰ্দিষ্ট অঞ্চলক সামৰি লয়, সেইবিলাক সমস্যা আছিলে আঞ্চলিক সমস্যা। আৰু কিছুমান এনেকুৱা সমস্যা আছে যিবিলাক পাৰিৱেশিক সমস্যাই সমগ্ৰ বিশ্ব বা পৃথিৱীক সামৰি লয়, সেইবিলাক সমস্যাকে গোলকীয় বা বিশ্বব্যাপ্ত সমস্যা বুলি কোৱা হয়। এতিয়া এই পাৰিৱেশিক যিবিলাক সমস্যা, সেই সমস্যাবিলাকে প্ৰধানকৈ প্ৰদূষণৰ সৃষ্টি কৰিছে। আৰু সেই প্ৰদূষণ আমাৰ পাঠ্যপুথিত সন্নিৱিষ্ট কৰা প্ৰদূষণকেইটা হৈছে মাটি প্ৰদূষণ, পানী প্ৰদূষণ, বায়ু প্ৰদূষণ। আমি আজি প্ৰথমে মাটি প্ৰদূষণৰ বিষয়ে আলোচনা কৰিম। তেতিয়াহ'লে আহাচোন আমি মাটি প্ৰদূষণৰ বিষয়ে প্ৰথমে আলোচনা কৰোঁ। আমি জানো যে পৃথিৱীৰ এবিধ গুৰুত্বপূৰ্ণ উপাদানেই হৈছে মাটি। আৰু মানুহৰ কাৰণে অতি অপৰিহাৰ্য সম্পদ মাটি। মাটি নহ'লে মানুহ জীয়াই থাকিব নোৱাৰে। যিহেতু আমি মাটিতেই বাসভূমি বা মাটিতেই আমি কি কৰোঁ? বাস কৰোঁ বা আৱাসস্থল। আৰু এই কথাকে আমি গম পাওঁ যে পৃথিৱীত কিন্তু ভৌগোলিক যদি আমি মাটিকালি চাওঁ, তেতিয়াহ'লে দেখিম পৃথিৱীৰ বেছিভাগ পানী আগুৰি আছে। অৰ্থাৎ 71% পানী আৰু 29% মাটি আগুৰি আছে। আৰু আমি এতিয়া 29% মাটিতে কি কৰি আছোঁ? বসবাস কৰি আছোঁ। কিন্তু কথা হ'ল যে যেনেকৈ দিনক দিনে মানুহৰ জনসংখ্যা বাঢ়ি আহিছে আৰু মানুহৰ জনসংখ্যা বাঢ়ি অহাৰ লগে লগে এই ভূমিৰ ওপৰত অৰ্থাৎ মাটিৰ ওপৰত মানুহৰ অত্যাধিক হেঁচাৰ সৃষ্টি হৈছে। মানুহে নিজৰ সুবিধাৰ কাৰণে, নিজৰ বাসস্থানৰ কাৰণেই হওক বা বিভিন্ন কাৰণতে কি কৰিছে? এই মাটিৰ ওপৰত অত্যাধিক হেঁচাৰ সৃষ্টি কৰিছে। তাৰ ফলত বিভিন্ন কাৰণত কি হৈছে? মাটি প্ৰদূষণ হৈছে। চোৱা, মানৱ সভ্যতা বিকাশ প্ৰধানকৈ এই সম্পদৰ ওপৰতে ভিত্তি কৰি সম্ভৱ হৈছে। যিকেইটা মানৱ সভ্যতা এই সম্পদ, যেনেকুৱা মাটি এটা সম্পদ, কিন্তু এই মানৱজনিত কাৰণতেই কৈছোঁ যে মানৱজনিত কাৰণতেই মাটি সম্পদত প্ৰদূষণৰ কবলত পৰিছে। আমি আৰু এটা কথা জানো যে ভূমিৰ যোগান সীমিত। অতি গুৰুত্বপূৰ্ণ কথা যে ভূমিৰ যোগান সীমিত মানে কম, যে আমি নতুনকৈ মাটি সৃষ্টি কৰিব নোৱাৰোঁ বা ভূমি সৃষ্টি কৰিব নোৱাৰোঁ। গতিকে তাৰ কাৰণে মাটিৰ ওপৰত অত্যাধিক হেঁচাৰ সৃষ্টি কৰিবলৈ আমি বাধ্য হৈছোঁ। এই মাটিৰ লগত যদি ৰাসায়নিক পদাৰ্থ, ছবিত চোৱাচোন, বিষাক্ত ধাতু, ঔদ্যোগিক আৱৰ্জনা, তেজস্ক্ৰিয় পদাৰ্থ, এচিড বৰষুণ, এইবিলাক যদি মাটিৰ লগত মিহলি হয়, তেতিয়া কি হয়? যে মাটিৰ স্বাভাৱিক যিটো গুণাগুণ, সেই গুণাগুণবিলাক নষ্ট হৈ যায়। আৰু মাটিৰ গুণাগুণ নষ্ট হ'লে ইয়াৰ উৰ্বৰতা অৰ্থাৎ ইয়াৰ উৎপাদনক্ষম শক্তিটো কমি যায়। তেনেকুৱা হোৱাকে আমি কি ক'ম? মাটি প্ৰদূষণ বুলি কওঁ। আজিকালি কি হৈছে? বৰ্তমান সময়ত কৃষি কাৰ্যতে হওক বা ঔদ্যোগিক কাৰ্যতে হওক, ক্ৰমবৰ্ধমান হাৰত চলি থকা বনাঞ্চল ধ্বংস কাৰ্যই হওক, বনাঞ্চল যেনেকুৱা গছ গছনি কাটি পেলাই বনাঞ্চল ধ্বংস কাৰ্যই হওক, এইকেইটা কাৰণে হৈছে মাটি প্ৰদূষণৰ কাৰণে আমি জগৰুৱা বুলি ক'ব পাৰোঁ। বৰ্তমান সময়ত কৃষি ক্ষেত্ৰত কি হৈছে? আধুনিকৰণ হৈছে। আধুনিকৰণ কৰিবলৈ যাওঁতে কি হৈছে? আমি অত্যাধিক বা অধিক উৎপাদনক্ষম বীজ ব্যৱহাৰ কৰিবলৈ লৈছোঁ। মাটিত বিভিন্ন দ্ৰব্য আদি প্ৰয়োগ কৰাৰ বাবে অনিষ্টকাৰী কীট পতংগ আৰু অলাগতিয়াল উদ্ভিদৰ লগতে কি হৈছে? মাটিত থকা উপকাৰী আৰু অণুজীৱবোৰো ধ্বংস হৈছে। আমি অপকাৰীখিনিক মাৰিবৰ কাৰণে দ্ৰব্য প্ৰয়োগ কৰিছিলোঁ, কিন্তু তাৰ লগতে কি হৈছে? উপকাৰী প্ৰাণী বা অণুজীৱখিনিও ধ্বংস হৈছে। আৰু তাৰ ফলত কি হৈছে? মাটিৰ গুণাগুণৰ পৰিৱৰ্তন ঘটাই মাটি প্ৰদূষিত কৰে।
তাৰ উপৰি যিখিনি ঔদ্যোগিক আৱৰ্জনা চোৱাচোন এনেকুৱা ছবিত যিখিনি ঔদ্যোগিক আৱৰ্জনা আছে আমি যে আটাইতকৈ যিটো আৱৰ্জনা যিটো প্লাষ্টিক সেই প্লাষ্টিক ৰাসায়নিক পদাৰ্থ এইবিলাক আমি মাটিত পেলাই দিওঁ কোনো চিন্তা ভাৱনা নকৰাকৈ তাৰ উপৰি কি হয় যে ভূগৰ্ভৰ পৰা পোৱা পদাৰ্থ যেনে কয়লা খাৰুৱা তেল এইবিলাক আমি উৎঘাটন মানে উলিয়াওঁতে কৰোঁতে সেইবিলাক কিছু অংশ মাটিৰ মিহলি হয় গতিকে এই বিভিন্ন প্ৰক্ৰিয়াৰে কি হৈছে মাটিসমূহ প্ৰদূষিত হৈছে আৰু মাটি প্ৰদূষণ হোৱাৰ কাৰণে কি হৈছে মাটিৰ স্বাভাৱিক গুণাগুণ নাইকিয়া হৈছে আৰু শস্য উৎপাদন কমি গৈছে উৰ্বৰতা হ্ৰাস হৈ গৈছে তাৰ ফলত ভূমিস্খলন হৈছে আৰু এই বিভিন্ন সমস্যাবিলাকৰ সৃষ্টি হৈছে গতিকে আমি সচেতন হ'বলৈ হ'ল নহ'লে ভৱিষ্যতে আমি বসবাস কৰিবলৈ আমাৰ মাটি নাথাকিব কৃষি কাৰ্য কৰিবলৈ মাটি নাথাকিব আৰু কৃষি কাৰ্য নকৰিলে আমি হয়তো জীয়াই থাকিব নোৱাৰিম গতিকে তাৰ বাবে আমি কি কৰিব লাগিব সচেতন হোৱাটো যথেষ্ট প্ৰয়োজন আহি পৰিল ঠিক আছে এইখিনি আছিল তোমালোকৰ আজিৰ যিখিনি মোৰ বিষয়বস্তু আৰু পৰ্যায়ক্ৰমে আন বিষয়বস্তু তোমালোকক দি যাবলৈ চেষ্টা কৰি যাম আশা কৰোঁ তোমালোকে গ্ৰহণ কৰিবা ধন্যবাদ